নমস্কাৰ বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীসকল দীপাস এষ্ট্ৰলজি চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই শনিৰ চাৰেসাতিৰ বিষয়ে কৈছিলোঁ। আজি আপোনালোকক চাৰেসাতিৰ প্ৰতিকাৰৰ বিষয়ে ক'বলৈ লৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দীপাস এষ্ট্ৰলজি চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰা সকলক ধন্যবাদ জনাইছোঁ। আৰু নকৰা সকলক আৰু এই চেনেলটো প্ৰথমবাৰ দেখা সকলক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। কাষতে থকা বেল আইকনটো টিপি দিব। লগতে চাই বা শুনি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈও নাপাহৰিব। আপোনালোকে ইতিমধ্যে গম পাইছে যে শনিৰ চাৰেসাতি লগ্নৰ পৰা অধ্যয়ন কৰা নহয়, চন্দ্ৰ ৰাশিৰ পৰাহে বিচাৰ কৰা হয়। শনিক আমি সকলোৱে ভয় কৰোঁ। শনিৰ দশা, শনিৰ চাৰেসাতি আদি চলিছে বা চলিব বুলি জানিলেও আমি আতংকিত হৈ পৰোঁ। আচলতে শনি গ্ৰহে দশা, অন্তৰ্দশা বা চাৰেসাতিৰ সময়তে ব্যক্তিক ফল প্ৰদান কৰে। বেয়া কৰ্মৰ বাবে শাস্তি আৰু ভাল কৰ্মৰ বাবে পুৰস্কাৰ এই সময়খিনিতে ব্যক্তি এগৰাকীয়ে লাভ কৰে। যদি শনিৰ দশা, অন্তৰ্দশা বা চাৰেসাতি চলি থকা বাবে কষ্ট পাই আছে, তেন্তে তাৰ প্ৰতিকাৰৰ বাবে শনিদেৱক সন্তুষ্ট কৰি কষ্টৰ পৰিমাণ কমাবৰ বাবে কিছুমান উপায় কৰিব পাৰে। শনিয়ে সাধাৰণতে আৰ্থিক আৰু মানসিক সমস্যা বেছিকৈ দিয়ে। সামাজিক আৰু শাৰীৰিক সমস্যাও দিয়ে। সকলো ধৰণৰ সমস্যাৰে সম্পূৰ্ণ নহ'লেও কিছু পৰিমাণে সমাধান কৰিবৰ বাবে এই উপায়সমূহৰ সকলোবোৰ বা এটা বা দুটা উপায় নিজৰ সুবিধা, সামৰ্থ্য অথবা কষ্টৰ পৰিমাণ অনুযায়ী কৰিব পাৰে। উপায়সমূহ চমুকৈ আলোচনা কৰিছোঁ। প্ৰত্যেক শনিবাৰে শনি মন্দিৰত চাকি বন্তি জ্বলাই নীলা ফুল শনি দেৱতাক অৰ্পণ কৰিব। চাকি মিঠাতেলৰ বা সৰিয়হৰ তেলৰ জ্বলাব। সামৰ্থ্য অনুসৰি শনিবাৰে ক'লা তিল, ক'লা কাপোৰ, লোৰ বাচন, কম্বল, মাটি দাইল দান কৰিব পাৰে। এই দানবোৰ সদায় বা প্ৰত্যেক শনিবাৰে নিদিলেও হ'ব বা সকলো বস্তু একেলগে দিব লাগিব বুলিও কথা নাই। যেতিয়া সুবিধা হয় আৰু নিজৰ সামৰ্থ্য অনুসৰি যি বস্তু দিব পাৰে বা যিমান পৰিমাণৰ দিব পাৰে সিমান দিলেই হয়। এতিয়া ঠাণ্ডা দিন, আপুনি যদি বৃদ্ধ দৰিদ্ৰজনক কম্বল এখনো দান দিয়ে, তেওঁ নিশ্চয় আপোনাক আশীৰ্বাদ কৰিব আৰু ক'ব নোৱাৰাকৈয়ে শনি গ্ৰহো আপোনাৰ প্ৰতি সন্তুষ্ট হ'ব। ঠিক তেনেকৈ দৰিদ্ৰ বা যাৰ প্ৰয়োজন আছে অথচ কিনি ল'ব পৰা নাই, তেনে ব্যক্তিক ছাতি, জোতা, চেণ্ডেলৰো দান কৰিব পাৰে। নিজৰ মাক দেউতাকক বা মাক দেউতাকৰ দৰে লোকক বা বৃদ্ধসকলক সেৱা শুশ্ৰূষা কৰিলে শনিদেৱ খুব সোনকালে সন্তুষ্ট হয়। ঘৰত মা, দেউতা, ককা, আইতা আছে যদি সেৱা শুশ্ৰূষা কৰিবলৈ লওক আৰু ওচৰে পাজৰে বৃদ্ধ ব্যক্তি যদি আছে প্ৰয়োজনত তেওঁলোককো সহায় কৰিবলৈ লওক। যদি তেনে কোনো মানুহ ওচৰত বা জনাত নাই, তেন্তে বৃদ্ধাশ্ৰমলৈ গৈ হ'লেও মাজে মাজে দান বা বৃদ্ধসকলক সেৱা শুশ্ৰূষা কৰি আশীৰ্বাদ ল'ব পাৰে। শনিবাৰে তামৰ পাত্ৰত পানী লৈ তাত তিল মিলাই শিৱলিংগত প্ৰদান কৰিব পাৰে। ৰোগ মুক্তিৰ লগতে ধনৰ সমস্যাৰো সমাধান হ'ব। ক'লা তিল বগা কাপোৰত বান্ধি বোৱতী পানীত শনিবাৰে উটাই দিলেও শনি পীড়িত ব্যক্তিয়ে কিছু সকাহ লাভ কৰিব। শনিবাৰে পুৱা সোনকালে উঠি গা পা ধুই আহঁত গছত পানী দিলেও শুভ ফল লাভ কৰিব। বিনম্ৰতা শনিৰ প্ৰিয় গুণ, গতিকে সকলো সময়তে বিনম্ৰ হ'বলৈ শিকক। অহংকাৰী মানুহক শনিয়ে কেতিয়াও ক্ষমা নকৰে।
দুখী দৰিদ্ৰ আৰু দুৰ্বলসকলক কেতিয়াও ইটিকিং আৰু অসন্মান নকৰিব। তেনে কৰিলে শনিৰ ৰোষৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰিব। নিজৰ তলতীয়া কৰ্মচাৰী, বৃদ্ধ, নিঃসন্তান ব্যক্তি, ধৰ্ম আৰু আধ্যাত্মিক ক্ষেত্ৰত জড়িত লোকক সহায় কৰিব। সহায় কৰিব নোৱাৰিলেও তেনে লোকক কেতিয়াও উপহাস নকৰিব, অসন্মান বা অপমান নকৰিব। শ্ৰমিক শ্ৰেণীৰ লোক আৰু কৃষকক সন্মান আৰু সহায় কৰিব। নিচা কৰা মানুহক শনিয়ে ভাল নাপায়। যদি কিবা নিচা কৰাৰ অভ্যাস আছে তেন্তে শনিৰ কৃপা লাভৰ আশা বাদ দিয়ক আৰু শনিৰ শাস্তি ভোগ কৰিবলৈ সাজু হৈ থাকক। শনিৰ ৰোষৰ পৰা হাত সাৰিব খোজে যদি সকলো ধৰণৰ নিচা কৰাৰ পৰা বিৰত থাকক। ঘৰৰ চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিবলৈ লওক। যিমানেই পৰিষ্কাৰ হ'ব সিমানেই শনিৰ বেয়া প্ৰভাৱৰ পৰিমাণ কমিব। কিছুমান মানুহে পিন্ধা কাপোৰ অন্তৰ্বাস আদি নোধোৱাকৈ বহুত দিন পিন্ধে বা ব্যৱহাৰ কৰে। তেনে ব্যক্তিক শনিয়ে ভাল ফল নিদিয়ে। গা পা ধুই আৰু পৰিষ্কাৰ চাফা কাপোৰ পিন্ধি সদায় চাফ চিকুণ হৈ থাকিবলৈ যত্ন কৰক আৰু ঘৰ দুৱাৰ যিমান পাৰে চাফ চিকুণকৈ ৰাখিব। ৰাতিপুৱা বহুত দেৰিলৈকে শুই থকা আৰু শুই উঠি বিচনা কাপোৰ যদি সেইভাগে এৰি থৈ যোৱাৰ অভ্যাস আছে আৰু গোটেই দিনটো বা দিনটোৰ আধা ভাগ তেনেকৈয়ে বিশৃংখল হৈয়ে বিচনাখন পৰি থাকে তেন্তে শনিৰ কৃপা লাভ কৰাৰ আশা নকৰাই ভাল। টিভি, কম্পিউটাৰ আদি যদি বেয়া হৈ আছে আৰু ঘৰত তেনেকৈয়ে থৈ দিছে তেন্তে সোনকালে ভাল কৰি ব্যৱহাৰ কৰিবলৈ লওক। যিকোনো ধৰণৰ বৈদ্যুতিক সামগ্ৰীৰ উপৰিও ব্যৱহাৰ নোহোৱা কাঠৰ সামগ্ৰী ঘৰত জমা কৰি ৰখাৰ অভ্যাস বহুতৰে দেখা যায়। বস্তুবোৰ পেলাই দিবলৈও মন নাযায়। এনে বস্তু ব্যৱহাৰৰ উপযোগী কৰি তোলক, নহ'লে ঘৰৰ পৰা উলিয়াই পেলাওক। কাৰণ এনেকুৱা সামগ্ৰী জমা কৰি ৰাখিলে শনিয়ে বৰ ভাল নাপায়। সন্ধিয়া সময়ত ঘৰখন আন্ধাৰ কৰি নাৰাখিব। কম পাৱাৰৰ বাল্ব লগাই হ'লেও সন্ধিয়া ঘৰৰ ভিতৰখন আৰু পাৰিলে ঘৰৰ বাহিৰখনো চাৰিওদিশে পোহৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আগৰ দিনত মানুহে গাত সৰিয়হৰ তেল সানিছিল। আমাৰ দেউতাহঁতকো গা ধোৱাৰ আগত সৰিয়হ তেলেৰে গা মালিচ কৰা আৰু নাইট নিয়মীয়াকৈ সৰিয়হ তেল দিয়া আমি দেখি আহিছোঁ। আজিকালি গাত সৰিয়হ তেল লগোৱাটো আচৰিত কথাৰ দৰে হ'ল। কিন্তু শনি পীড়িত ব্যক্তিসকলে সদায় নহ'লেও অন্ততঃ শনিবাৰে গাত সৰিয়হ তেল লগোৱাটো অভ্যাস কৰি ল'ব পাৰে। গা ধোৱাৰ আগত অন্ততঃ 15 মিনিট সময় সৰিয়হ তেলেৰে মালিচ কৰি লৈ তাৰপিছত গা ধুলে শনিৰ পৰা পোৱা কষ্টৰ পৰা কিছু সকাহ পাব। শনিয়ে যদি ভীষণ কষ্ট দিছে তেন্তে হনুমান আৰু শিৱৰ আৰাধনা কৰাটো অভ্যাস কৰি লওক। একমাত্ৰ হনুমানেহে আছে যিয়ে আপোনাক শনিৰ ৰোষৰ পৰা ৰক্ষা কৰিব পাৰিব। দেৱাদিদেৱ মহাদেৱৰ চৰণত নিজকে অৰ্পণ কৰিলেও শনিৰ ৰোষৰ পৰা সকাহ পাব। পদহানি, কাৰাবাস আদিৰ সম্ভাৱনাই যদি দেখা দিছে বা বিবাদ আদি সমস্যা হ'লেও শনিৰ পূজা কৰিব পাৰে। শনিৰ জপ তপ কৰাৰ উপৰিও হনুমানৰ চৰণত যদি নিজকে সম্পূৰ্ণ অৰ্পণ কৰিব পাৰে তেন্তে শনিৰ কুপদৃষ্টিৰ পৰা হাত সাৰিব পাৰিব। কাৰণ হনুমানেই একমাত্ৰ যাক শনিদেৱে সমীহ কৰে। ইয়াৰো এটা কাহিনী পোৱা যায়, সেই বিষয়ে পিছত কেতিয়াবা আলোচনা কৰিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। ধন্যবাদ।